ওয়েলকাম টু জুবিন ব্লগছ মোৰটো এইটো ব্লগ চেনেল হ'লেও মই আজি এটা বেলেগ টপিকৰ বিষয়ে ক'বলৈ ওলালোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। বহুতে মোক মেছেজ কৰি সুধি আছে যে আজি 9 তাৰিখে assam ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ গ্ৰেড 4 আৰু গ্ৰেড 3 ৰিজাল্ট দিব নেকি? এই যে ৰিজাল্টৰ কথা কোনেও সঠিককৈ ক'ব নোৱাৰে। কোনোবা ইউটিউব চেনেলত কৈ আছে আৰু সিহঁতে এইবোৰ কৈ ভিউজ লৈ আছে। কোনেও নাজানে কোন তাৰিখে কোন সময়ত ৰিজাল্ট দিব, কোনেও নাজানে। সকলোৰে টাইম বৰবাদ কৰি আছে। ইউটিউব চেনেল নহয়, নিউজ চেনেলেও কৈ আছে এইবিলাক কথা। কিছুমানেতো কৈ আছে কাট অফ মাৰ্ক চাই লওক, ৰিজাল্ট চাই লওক, যদি পৰীক্ষা ভাল হৈছে ৰিজাল্টটো ভালেই আহিব না। আচলতে কি কাৰণে এই ভিডিঅ' বনাই আছে? ভিডিঅ' বনাবলৈতো বহুত টপিক আছে, সেই টপিকৰ ওপৰত বনাওক। এই টপিকৰ ওপৰত কিয় বনাই আছে? যোৱাকালি নিউজ চেনেলতো কৈ আছে 9 তাৰিখে ৰিজাল্ট দিব, 9 তাৰিখে ৰিজাল্ট দিব বুলি। এইবিলাক কিয় কৈ আছে? যিদিনা ৰিজাল্ট দিব আপুনি এনেও গম পাই যাব, অফিচিয়েলিভাৱে এখন নটিচ দিব। আপোনালোকে এতিয়া নিজৰ কাম কৰি যাওক। এইবিলাক চাই এনেও আপোনালোকৰ টাইম বৰবাদ নকৰিব। পৰীক্ষা যদি ভাল হৈছে ৰিজাল্টটো আপোনালোকৰ ভালেই হ'ব, চিন্তা কৰিব লগা একো নাই। পৰীক্ষা যদি ভাল হৈছে আপোনালোকে নেক্সট ফেজৰ কাৰণে প্ৰিপাৰেশ্যন চলাওক। নেক্সট ফেজত ভাইভা আৰু কম্পিউটাৰ বেছ এক্সাম হ'ব, তাৰ কাৰণে প্ৰিপাৰেশ্যন চলাওক। মই নিজে দেখি আছোঁ ইউটিউব চেনেল আৰু নিউজ চেনেলে এমাহ জুৰি কৈ আছে ৰিজাল্ট কেতিয়া দিব আৰু নিবনুৱা যুৱক যুৱতীৰ মূৰবিলাক খাই আছে। এইবিলাক আপোনালোকে কৰা বন্ধ কৰক। বেলেগ টপিকৰ ওপৰত ভিডিঅ' বনাওক আপোনালোকে। বহুতো ফোন মেছেজ কৰি থকাৰ কাৰণে এইখিনি মই ক'লোঁ। বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। আজিলৈকে বাই বাই।